নাম্বার 1.5 যদি তুমি ফ্রি ফায়ার খেলা বা ফ্রি ফায়ার খেলি ভাল পোৱা তেন্তে এইটো এপ অনলি তোমাৰ কাৰণে কাৰণ ভাই এইটো এপত তুমি ফ্ৰীত এনেকুৱাকৈ ফ্ৰী ফায়াৰ ইভেন্ট ক্ৰিয়েট কৰিব পাৰিবা भाई मेरा भाई बता लो मेरा তাৰ কাৰণে প্ৰথমে তুমি প্লে ষ্টৰত আহি এই এপটো ইনষ্টল কৰি ল'বা ইনষ্টল হোৱাৰ পিছত এপটো ওপেন কৰি ল'বা নেক্সট ইয়াত তোমাৰ যিকোনো এটা জিমেইল বহুৱাই দিবা যিকোনো এটা পাছৱৰ্ড বহুৱাই দিবা তাৰ পিছত ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিবা বাকি ক'ত কি বহুৱাব লাগে তুমি জানিবাই মই জানো ভাই তুমি স্মাৰ্ট হয় নেক্সট তুমি ফ্ৰী ফায়াৰ ইভেন্ট ক্ৰিয়েট কৰিবৰ কাৰণে ইয়াত ক্লিক কৰি দিবা ইয়াত তাৰ পিছত কেটেগৰীত আহি গেম নাইটত ক্লিক কৰি দিবা তাৰ পিছত তুমি তোমাৰ ফ্ৰী ফায়াৰ ইভেন্টৰ টাইটেল ডেসক্ৰিপচন ডেট টাইম সকলো ধুনীয়াকৈ লিখি দিবা নেক্সট তুমি ইয়াত ক্লিক কৰি দিবা বাস তোমাৰ কাম হৈ যাব নাম্বাৰ 2 পইণ্ট ভাই এই এপটো তুমি ডেটিংও কৰিব পাৰিবা কেনেকৈ কৰিবা মই ডিটেইলছত আকৌ এটা ভিডিও আপলোড কৰিম যদিহে এইটো ভিডিওত 50,000 ভিউজ আহি যায় যদি তুমি এই এপটো প্লে ষ্টৰত বিচাৰি নোপোৱা তেন্তে মোৰ বায়ত লিংকটো দিয়া আছে তাত ক্লিক কৰি দিয়াৰ লগে লগে তুমি প্লে ষ্টৰলৈকে আহি যাবা